6 নম্বৰ কুৱেশ্যনটো চোৱা এটা ত্ৰিভুজৰ এটা কোণ দিয়া আছে 80 ডিগ্ৰী বাকী কোণ দুটা পৰস্পৰ সমান কোণ দুটাৰ যোগ বাকী কোণ দুটা পৰস্পৰ সমান তিনিটা কোণৰ এটা কোণ দিয়া আছে 6 নম্বৰ সূত্ৰটো হৈছে এটা কোণ এইটি ডিগ্ৰী আন দুটা ধৰো আমি যেহেতু ধৰি লৈছোঁ x, x তিনিটাৰ যোগফল থাকে x plus 80 সমান 180 ডিগ্ৰী ভেৰি ইজি 2 এইটা এংগল দি দিবা 2 এংগল x plus 80 সমান 180 এংগল x 2 এংগল x তাৰমানে 180 ডিগ্ৰী minus 80 সমান 100 ডিগ্ৰী এংগল x সমান হ'ব 50 ডিগ্ৰী এটো 50 হ'ব 50 ডিগ্ৰী এটাকে এংগল x এংগল x ইকুয়াল টু কিমান 50 ডিগ্ৰী 50 ডিগ্ৰী এইকেইটা হ'ব এনসাৰটো ইয়াৰ ঠিক তেনেকৈ তোমালোকে এইটো এতিয়া 7 নম্বৰ কুৱেশ্যনটো চোৱা দিয়া আছে যে কোন তিনিটা অনুপাত দিয়া থাকিলে তুমি ধৰি ল'ব লাগিব ধৰো কোন কেইটা এটা ধৰিলো 1x এটা ধৰিলো 2x এটা ধৰিলো 1x এটাকে 1x plus 2x plus 1x is equal to 180 ডিগ্ৰী 2 একে 3 একে 4 4x সমান হল 180 ডিগ্ৰী x সমান হ'ব 180 ডিগ্ৰী by 4 45 ডিগ্ৰী এটাকে 1x is equal to 1 into 45 সমান 45 ডিগ্ৰী 2x is equal to 2 into 45 90 ডিগ্ৰী 1x is equal to 1 into 45 45 ডিগ্ৰী এনেকৈ ওলাব তিনিটা কোণ তাৰ পিছৰ কুৱেশ্যনটো 7 নম্বৰটোৰ লগত 9 নম্বৰ কুৱেশ্যনটো একে 2 একে 3 3 6 6x হ'ব এইটো তোমালোকে কৰিব পাৰিবা 8 নম্বৰ কুৱেশ্যনটো মই তোমালোকক দেখুৱাই দিছোঁ 8 নম্বৰটো ভিডিওটো দীঘল হ'ব যদি বেছি আমি প্ৰশ্ন হেৰি কৰোঁ মই সেইকাৰণে পাছত আকৌ এটা ভিডিও বনাই তোমালোকক বাইখিনি দেখুৱাম ইয়াত চোৱা তিনিটা কোণ তিনিটা দিয়া আছে এই তিনিটা কোণ দিয়া আছে x plus 21 এটাকে দিয়া আছে বুলি লিখি লোৱা দিয়া আছে x plus 21 ডিগ্ৰী এটা x minus 20 ডিগ্ৰী আৰু এটা কি দিয়া আছে 2x minus 45 ডিগ্ৰী এই তিনটা দিয়া আছে x সমান উলিয়াব লাগে তিনটাৰ যোগফল যেহেতু ত্ৰিভুজ বুলি কৈছে তাৰ যোগফল হ'ব x plus 21 ডিগ্ৰী plus x minus 20 ডিগ্ৰী plus 2x minus 45 ডিগ্ৰী সমান হ'ব 180 ডিগ্ৰী এইখিনি আমি যোগ কৰি দিলে কি হ'ব চোৱা এই বন্ধনীবিলাক খুলি পেলাম মই প্ৰথম এইটো x আছে এইটো এটা x আছে 2x সমান 4x এতিয়া আমি এইখিনি যিখিনি মানে যোগখিনি ওচৰলৈ লৈ আহিম আৰু এইকেইটা 20 আৰু 45 আছে 20 minus 45 ডিগ্ৰী 180 ডিগ্ৰী তেতিয়া হ'ব 4x সমান হ'ব এইটো 21 to 21 এই থাকক এইকেইটা হ'ব যোগ 65 ডিগ্ৰী 180 ডিগ্ৰী এতিয়া মই ইয়াৰ পৰা 4x সমানটো হ'ব minus 5 একে থাকে 4 6 গ'লে 44 ডিগ্ৰী 180 ডিগ্ৰী 4x সমান হ'ব 180 ডিগ্ৰী minus 44 ডিগ্ৰী এতিয়া এইটো মাইনাস কৰি দিবা 6 হল 3 হল 1 হল 136 x সমান উলিয়াবলৈ হলে 4 এ হৰণ কৰি দিয়া 4 3 গুণ 12 x 6 হল 34 ডিগ্ৰী অৰ্থাৎ x সমান 34 পালা তোমাক সুধিছিলে x সমান কিমান এটাকে x is equal to 34 ডিগ্ৰী